हेलो फ्रेंड्स, गुड मर्निंग। मैं दीपामनी आपनालोक सकलोके ब्लग्स दीपामनिर नतुन एटा भिडिओले स्वागतम जनाइছো आरो আজি नतुन एटा भिडिओ स्टार्ट কৰিবলৈ লৈছো। आशा কৰিছো সকলোৱে ভালে আছে, কুশলে আছে আৰু বহুত বেছি হেপি আছে। আৰু এয়া মই এতিয়া মন্দিৰ যাব লৈছো। মন্দিৰত হোমযজ্ঞ আছে, আমাৰ গাঁৱৰ মন্দিৰ হয়। গোটেই গাঁওবাসীয়ে তাত হোমযজ্ঞ কৰিব আৰু ময়ো তাত এবাৰ ভাবিলো সেৱা এটা কৰি আহো। আৰু আজি হৈছে মোৰ মাৰ ঘৰত শেষৰটো ভিডিঅ', সেয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। আৰু মোৰ মনটো একদম ভাল নহয়। ঘৰত ইমান দিন থাকিলো যিহেতু যাব মন যোৱা নাই, তথাপিও যাব লাগিবই। আৰু যাব লাগিব বুলি জানিও যোৱাৰ সময়ত মনটো কিবা এটা বেয়া লাগি যায়। ঠিক আছে, তেনেহ'লে আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব। আৰু সিদিনা ধুমুহাই চাওকচোন এয়া কি অৱস্থা কৰি দিছে ঘৰৰ। চববোৰ ভাগি চিগি শেষ কৰি দিলে। ইফালে এয়া মাৰ লগত যাব ল'লোঁ মন্দিৰলৈ। আৰু মা মই যাম বুলি দুখত আছে অলপ। এয়া দুখতে কান্দিব ধৰিলে। আপোনালোকক দেখাওঁ, মোৰো কান্দা ওলাই যায় আৰু এনেকৈ কান্দিলে। এয়া আমি মন্দিৰ পালোঁ আৰু এইটো হৈছে বুঢ়া গোঁসাইৰ মন্দিৰ। আৰু এতিয়া যাম শিৱ বাবাৰ মন্দিৰলৈ। দুয়োটা মন্দিৰ একেলগে আছে বাবে দুয়োটাতে সেৱা এটা লৈ যাওঁ। আৰু ইফালে এয়া খানাৰ কাৰণে প্ৰস্তুতি চলি আছে। এয়া জেঠীমাহঁতে চাহ দি আছে আৰু আমিও চাহ খাবলৈ আহিলোঁ ইয়ালৈ। এতিয়া এয়া হোমত জুই দিলে, হোম শেষ নোহোৱালৈকে উঠিব নোৱাৰিম আৰু ইয়াতে বহি লওঁ। পূজা শেষ হ'ব লাগিব, তাৰপিছতহে উঠিব পাৰিম। আৰু গাঁৱত আহিলে এনেকৈ কিবা কিবি সুধি থাকে গাঁৱৰ জেঠীমা খুৰীমাহঁতে। হোমৰ চব কাম শেষ, প্ৰসাদ বিলোৱা শেষ। এতিয়া এয়া খিচাৰি দিব আৰু ইয়াতে বহি গৈছে সকলোৱে। মই তলত বহিব নোৱাৰোঁ বাবে এয়া চেয়াৰ ল'লোঁ। মা আৰু দেউতা মোক নিবলৈ আহি পালে, তো এতিয়া মন্দিৰৰ পৰা যাওঁ। এয়া মা মোক চাইকেলত তুলি লৈছে, কাৰণ খোজকাঢ়িব অলপ প্ৰব্লেম হয় যে। এয়া মই ওলাই মেলি ৰেডি হ'লোঁ আৰু অলপ কাপোৰ বাকী আছে পেকিং কৰিবলৈ, এইখিনি কৰিলোঁ এতিয়া। মায়ে মোক আজি নিহে এৰিব, এয়া ৰখিয়ে আছে। ইফালে এয়া বাবুৰো বোলে মনটো বহুত বেয়া লাগিছে। আৰু এয়া ভণ্টি বহুত দিন থাকিলোঁ যে সেয়ে বেয়া লাগিছে সিহঁতৰ। মাৰ ঘৰত আহিলে এই যোৱাৰ সময়খিনি বহুত বেছি বেয়া লাগে। আৰু যাব লাগে বুলি জানিও যে আমাৰ মনটো সেমেকি উঠে, এই কথাখিনি সকলো ছোৱালীয়ে জানে। মাৰৰে ঘৰ এখন এৰি থৈ কাপোন কৰি লবি। ঘৰ পাই গ'লোঁ আৰু ইফালে চাওকচোন মাৰ কিমান ফূৰ্তি। মই বহুত দিন নাই বাবে আজি কাষত পাই খুব ভাল পাইছে। এয়া চাওক, দুমাহ কৰি মোৰ ৰুমটো অকলে এৰি থৈ গৈছিলোঁ আৰু আজি আহি পাই ভালো লাগিছে নিজৰ ৰুমটো দেখি। এতিয়া আৰু বেছি দীঘলীয়া নকৰোঁ মোৰ ভিডিঅ'টো আজি। ঠিক আছে, তেনেহ'লে আগলৈ নতুন ভিডিঅ'তে সকলোকে পুনৰ লগ পাম। আজিলৈ মই দীপামনি সকলোৰে পৰা বিদায় মাগিছোঁ। বাই বাই। ভিডিঅ'টো শেষ কৰি উঠিও এইখিনি ভিডিঅ' কৰি দিলোঁ, কাৰণ খুৰাক আৰু ভতিজাকক এনেকৈ কথা পতা দেখি মোৰ ভিডিঅ' কৰিবলৈ মন গ'ল।